নমস্কাৰ প্ৰিয় দৰ্শক 25 ডিচেম্বৰ অৰ্থাৎ অহাকালি যিদিনাখন বিশ্বৰ অন্য প্ৰান্তত খ্ৰীষ্টমাছ বা বৰদিন উদযাপন কৰে সেই দিনটোতেই সনাতনী ধৰ্মাৱলম্বীসকলে পালন কৰে এক মহত্বপূৰ্ণ পৰ্ব যি হৈছে অতি পবিত্ৰ তুলসী পূজন দিৱস। আপোনালোকে হয়তো বহুতেই নাজানে যে 25 ডিচেম্বৰ তাৰিখে তুলসী পূজন দিৱস পালন কৰা হয়। যদি নাজানিছিল তেন্তে আজিৰ পৰা এই পবিত্ৰ দিনটোৰ বিষয়ে জানি লওক। লগতে জানক যে এই দিনটোত আমি কৰিবলগীয়া আৰু নকৰিবলগীয়া কাম কি কি আছে। নমস্কাৰ বন্ধুসকল, মই মানস কেবি আৰু আপোনালোকে চাই আছে আমাৰ চেনেল জ্ঞান মন্ত্ৰ। যদি এতিয়ালৈকে আপোনালোকে আমাৰ চেনেল জ্ঞান মন্ত্ৰ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি থ'ব। লগতে কাষতে থকা বেল আইকনটো টিপিবলৈ নাপাহৰিব আমাৰ ভিডিঅ' ৰেগুলাৰলি সময়মতে পাই থকাৰ বাবে। তেন্তে বলক পুনৰ ভিডিঅ'ৰ মাজলৈ আগবাঢ়ো। তুলসী হৈছে হিন্দু ধৰ্মৰ আটাইতকৈ পবিত্ৰ আৰু গুৰুত্বপূৰ্ণ গছ। কোৱা হয় যে যিখন ঘৰত তুলসী পুলি নাই সেই ঘৰখন যিমানেই ধুনীয়াকৈ সজোৱা নহওক কিয় সেই ঘৰখনে কিন্তু কেতিয়াও শোভা নাপায়। এখন ঘৰ সম্পূৰ্ণ কৰে কেৱল তুলসীয়েহে। বিশ্বাস কৰা হয় যে তুলসী হৈছে স্বয়ং মা লক্ষ্মীৰ অন্য এক ৰূপ। সেয়েহে যিকোনো দেৱ পূজাৰ আগত তুলসী পূজা কৰাটো বাঞ্ছনীয়। তুলসীৰ তলত ব্ৰহ্মাণ্ডৰ নায়ক বিষ্ণুদেৱেও আহি জিৰণি লয়। সেয়েহে হিন্দু ধৰ্মত তুলসীৰ অশেষ মহত্ব আছে। ই অকল আধ্যাত্মিকভাৱে নহয়, বৈজ্ঞানিকভাৱেও যে কাৰ্যক্ষম ইয়াক বৈজ্ঞানিকসকলেও স্বীকাৰ কৰে। বাৰু তুলসীৰ এই মহত্ব আৰু ঔষধি গুণৰ বিষয়ে আমি অন্য এক ভিডিঅ'ত আলোচনা কৰিম। আজি আহোঁ তুলসী পূজন দিৱসৰ কৰণীয়ৰ বিষয়ে। এই দিনটোত ৰাতিপুৱা আপোনালোকে গা ধুই উঠি আপোনালোকৰ তুলসীৰ গুৰিটো বা তুলসীৰ তলখিনি চাফ চিকুণ কৰি ধুনীয়া কৰি তুলিব। পাৰিলে পৰিয়ালৰ সকলো সদস্যই স্নান কৰি উঠি পূব দিশৰ ফালে চাই তুলসীত জল অৰ্পণ কৰিব। জল অৰ্পণ কৰা সময়ত তুলসীৰ জপ কৰিব নাইবা যিকোনো তুলসী মন্ত্ৰ উচ্চাৰণ কৰিব পাৰে। জল অৰ্পণ কৰাৰ পাছত তুলসীৰ তলত চাকি জ্বলাব, লগতে ধূপ ধূনা ইত্যাদিও প্ৰজ্বলন কৰিব পাৰে। এই দিনটোত আপোনালোকে তুলসী পুলিটো আটোমটোকাৰিকৈ সজাব। পাৰিলে ইয়াৰ গুৰিত ৰংগলীও বনাব পাৰে। এই দিনটোত আপোনালোকে মাছ মাংস সম্পূৰ্ণৰূপে পৰিহাৰ কৰি চলক। এইদিনা আপোনালোকে কেৱল নিৰামিষ আহাৰে গ্ৰহণ কৰিব। ৰাতিপুৱাৰ দৰে সন্ধিয়াও তুলসীৰ তলত চাকি বন্তি ধূপ ধূনা আদি প্ৰজ্বলন কৰিব আৰু পাৰিলে সমস্ত তুলসীৰ তলত লানি লানিকৈ বন্তি জ্বলাই তুলসীৰ তল শুৱনি কৰি তুলিব। গধূলি তুলসীৰ তলত আপোনালোকৰ পৰিয়ালৰ সকলোৱে একগোট হৈ তুলসী মন্ত্ৰ বা তুলসীৰ নাম পৰিৱেশন কৰিব। মনা হয় যে তুলসীৰ তলত তুলসীৰ নাম বা তুলসীৰ জপ কৰিলে আপোনালোকৰ পৰিয়ালৰ শ্ৰীবৃদ্ধি হোৱাৰ লগতে আপোনালোকৰ জীৱনৰ দুখ দুৰ্দশা কষ্ট ইত্যাদি সমস্ত নাশ হৈ আপোনালোকৰ জীৱনলৈ নামি আহে শুভ দিন। এইখিনিয়ে আছিল তুলসী পূজন দিৱসৰ দিনা কৰিবলগীয়া অতি কিছুমান সাধাৰণ আৰু সহজ কাম, যাৰ জৰিয়তে আপোনালোকে আপোনালোকৰ পৰিয়াললৈ কঢ়িয়াই লৈ আহিব পাৰে সুখ সমৃদ্ধি সুস্বাস্থ্য ধন ধ্যান আৰু বহুতো। যদি আপোনালোকে ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে কমেণ্টত জয় মা লক্ষ্মী বুলি লিখিবলৈ নাপাহৰিব। লগতে যদি এতিয়াও আপোনালোকে আমাৰ চেনেল জ্ঞান মন্ত্ৰ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে এনেকুৱা নতুন নতুন জ্ঞানবৰ্ধক ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেল জ্ঞান মন্ত্ৰ ছাবস্ক্ৰাইব কৰি থ'ব। লগতে ভিডিঅ'টি নিজৰ আত্মীয় স্বজন বন্ধুবৰ্গ আদিৰ লগত শ্বেয়াৰ কৰিব। তেন্তে বন্ধুসকল আজিলৈ বিদায় মাগিছোঁ।